নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কাতি মাহত তুলসী পাতেৰে এই কাম কৰিলে সকলো অভাৱ নাইকিয়া হ'ব। বন্ধু বান্ধৱীসকল, ভগৱান বিষ্ণুৰ এই কাতি মাহ বহুত প্ৰিয়। বিশেষকৈ এই কাতি মাহত যদি সদায় তুলসী পূজা কৰা হয়, ভগৱান বিষ্ণু অতি সোনকালে সন্তুষ্ট হয়। ৰাতিপুৱা স্নান কৰি তুলসী জল অৰ্পণ কৰি সন্ধিয়া তুলসীৰ ওচৰত চাকি ধূপ দিয়া হয়। তেতিয়া ভগৱান বিষ্ণুৰ আশীৰ্বাদত ঘৰলৈ দুখ দৰিদ্ৰতা অভাৱ অনাটন কেতিয়াও আহিব নোৱাৰে। এই মাহত তুলসী মাক পূজা কৰিলে সকলো সমস্যা দূৰ হয়। শাস্ত্ৰৰ মতে ঘৰত যদি তুলসী গছ থাকে, মৃত্যু দেৱতা যমৰাজু ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক তুলসী পাতেৰে কৰা এই সহজ উপায়টো। ৰাতিপুৱা সোনকালে স্নান কৰি 9টি তুলসী পাত লৈ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰি এই মন্ত্ৰটি 9 বাৰ জপ কৰিব। মন্ত্ৰটি হৈছে ওম নমো ভগৱতে বাসুদেৱায়ে নমঃ। এনে কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় আৰু জীৱনৰ পৰা আঁতৰ হ'ব দুখ দৰিদ্ৰতা আৰু অভাৱ অনাটন।